তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে গৈ আছোঁ, নিশ্চয় আপোনালোকে ভাবিছে চাগে ক'ত গৈ আছোঁ। তো ব'লকচোন ক'লৈ গৈ আছোঁ আপোনালোককো দেখুৱাই আছোঁ। একদম চলি তুলি মানে অৱস্থা নাইকিয়া হৈ গৈছে, বতাহত হাৱাত পুৰা মানে তো আমি য'লৈ আহি আছিলোঁ পাইছোঁহি, আৰু বেছি দূৰ নাই, আহি আছোঁ। একদম এইজন আমাৰ পৰা ড্ৰাইভাৰ পূৰা চলাইছে ফালি চিলি। তো পাই গ'লোহি, তো আহকচোন চাওঁ। আমি য'লৈ আহি আছিলোঁ তাত বৰ্তমান উপস্থিত হৈছোঁহি, আৰু যিজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ তেখেতক আচলতে প্ৰায়খিনি মানুহে চিনি পাবই, যিসকল আপোনাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে। তেখেতে ইনষ্টাগ্ৰাম ইত্যাদি ধৰণৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকে। আৰু আহকচোন তেখেতৰ বিষয়ে অকণমান জানো। তো ব'লক তেখেতৰ লগত কিছুমান কথা আলোচনা কৰোঁ। তোমালোকে যে মোক বিচাৰি আহি যে পাইছাহি বা মোৰ যে ঘৰ পালাহি, তোমালোকে বহুত ধন্যবাদ থাকিলে দেই। আৰু কিনো ক'ম, তোমালোকে মোৰ এটা কিমান আনন্দ হ'ব, ফূৰ্তি কৰি থাকোঁ, সদায় ফূৰ্তি কৰি ভাল পাওঁ আৰু ফূৰ্তি ৰঙীয়াল হাঁহি মুখে থাকি ভাল পাওঁ। সকলোকে হাঁহি মুখে থাকিলে দেখা পালে ভাল পাওঁ। সেয়েহে মই তোমালোকৰ এইটো জমনি অকণমান সুবিধা অকণমান ভিডিঅ' বনাই লৈ মোবাইলত আৰু তোমালোকে দেখিছা, চাইছা, তোমালোকে ভাল পোৱা, লাইক শ্বেয়াৰ কমেণ্ট কৰিছা, ভালেই লাগে। আৰু মই এনেকৈ ফূৰ্তি কৰি থাকি ভাল পাওঁ, আৰু যিমান লগত পাৰোঁ সিমান লগত ফূৰ্তি কৰিয়ে থাকিম। আপোনাৰ ঘৰ আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে মোৰ ঘৰৰ পৰিয়ালৰ বুলিবলৈ আমি মাত্ৰ এই 3জন আছোঁ এতিয়া বৰ্তমান। তাৰমানে আছিলে ছোৱালী দুজনী আছিলে, ছোৱালী দুজনী বিয়া হৈ গ'ল, আৰু ছোৱালীজনী বিয়া হৈ যোৱাৰ পাছৰ পৰাই টিকটক এইবিলাক ওলাল। এইবিলাকত তেতিয়া মনবিলাক বেয়া লাগি থাকে। তাৰপিছত বেয়া লাগি থাকিব বোলো কি হ'ব, ধেমালিকে কৰি থাকোঁ বোলো, মোবাইলটো আহি গ'ল তেনেকুৱাতে ভিডিঅ' চিডিঅ' বনাব পৰা। সেইকাৰণে মই আনন্দ কৰি ফূৰ্তি কৰি তেনেকেই দিনবিলাক পাৰ কৰি আছোঁ। আৰু ল'ৰাটো আছে, মাক আৰু মই বৰ্তমান, আৰু এজন কুলি ল'ৰা ছোৱালী আছে, তাই সৰু হৈ আছে। আপোনাৰ পেচাটো কিয়? মই এনেই মেডিকেলত ছাৰ্ভিচ কৰোঁ, মেডিকেলৰ লেখুচি মুখত মই কৰোঁ। আৰু কাম কৰিব সময়ত অকণমান যোৱা সময়তো মই ভিডিঅ' চিডিঅ' বনাবলৈ সুবিধাই নাপাওঁ। যেতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহোঁ তেতিয়া মই ভিডিঅ' বনাওঁ, আকৌ আবেলি গৈ পেলাই মই ভিডিঅ' বনাওঁ, আৰু বাকী মই ভিডিঅ' বনাবলৈ সুবিধা নাপাওঁ। আৰু য'ত যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ বা কেতিয়াবা পিকনিক ফুৰি লৈ যাওঁ তেতিয়া তাত বনাই লওঁ কিছুমান ভিডিঅ'। তেনেকেই মই আৰু একেদিনাখনে বহুত ভিডিঅ' বনাই তাত থ'ব পৰা ড্ৰাফ্ট এটা বস্তু আছে, তাত মই ৰাখি থৈ দিওঁ। তাৰপিছত সময়মতে যেতিয়া মই এসপ্তাহ ভিডিঅ' নবনাওঁ তেতিয়া সেইবিলাক ভিডিঅ' কৰি এৰি থাকোঁ ফটো চাবৰ কাৰণেও। আপোনালোকে ইতিমধ্যে দেখা পালে, আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে ভাবিছে চাগে যিজনে কথা সুধি আছে তেখেত আৰু মাইক্ৰ'ফোন লৈছে, সেয়া আচলতে আমাৰে সৌভাগ্য যে আমি যি সময়ত গৈছিলোঁ তেতিয়া তেখেতৰ ঘৰত বাৰ্তা 365ৰ কেইজনমান ৰিপৰ্টাৰ আছিল। আৰু আমাৰো কাম হ'ল তেখেতলোকৰ প্ৰশ্নখিনিৰ উত্তৰ যিখিনি আমি সুধিবলগীয়া আছিল তেখেতলোকেই সুধিলে, আৰু সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ। তো আজিলৈ ইমানেই আছিল, ধন্যবাদ।